এতিয়া আমি গৈ আছোঁ দুমনি বাগান আৰু দুমনিৰ বজাৰ আৰু লগতে আমি গৈ আছোঁ মইনা পুখুৰী। তাত কি হয় মন্দিৰ আছে, দুৰ্গা মন্দিৰ আছে, শিৱ মন্দিৰ আছে। বলক আমি এতিয়া চাম। এয়া দুমনিৰ চাহ বাগান। এইপিনে আছে ৰাস্তাটোৰ, এইপিনে আছে আপুনি চাই লওক, এইটো চাই লওক আপোনাৰ চাহ বাগিচা কিমান ডাঙৰ এৰিয়া। এক নম্বৰ বাগানটো বহুত দূৰ আছে, দেৰি হ'লে বাবু ঘূৰাই দি বেগ কিন্তু। চল চম্পা চল মজা 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 চাহ বাগিচা, ইমান ডাঙৰ চাহ বাগিচা দুমনি চাহ চল বাগিচা। চম্পা চল পৈদল পৈদল এক নম্বর বাগানে পাতা খোলা সামনে বাবু সাহাব দেখলে ঘুরাই দিবে কটলে এয়া চাহ বাগিচা, দুমনি বাগানৰ চাহ বাগিচা। বাগান বুলি কয়, দুমনি বাগান বুলি কয়, কিন্তু দুমনি বাগানৰ চাহ বাগিচা এইখন। আৰু দুমনি বাগানত এখন বজাৰ আছে, ডাঙৰ বজাৰ, বহুত ডাঙৰ বজাৰ, বহুত ডাঙৰ এৰিয়া। আৰু এইখন আপোনাৰ চাহ বাগিচা, পাতা তোলা দেখিছেনে আপোনালোকে? পাতা তুলিব পৰা হোৱা নাই আৰু এমাহমান যাব লাগিব, তাৰপিছতে তুলিব পৰা হ'ব। চল চম্পা চল তথাপি মই এটা তুলি দিব পাৰোঁ। চাহপাত, চাহ বাগিচা দেখিছেনে আপোনালোকে? চাহ বাগিচা, চাহপাত, চাহপাত। ইয়াৰ পৰা আমি ৰাতিপুৱাই শুই উঠিয়ে আমি চাহ খাওঁ একাপ। ইয়াৰ পাতটোৰ পৰা আমাৰ চাহৰ দিয়ে ৰাতিপুৱাই। এইটো বহুত কাম আছে, বহুত কিবা কিবি কৰিব লগা আছে, আমি নাজানো সিমান, কিন্তু চাহপাত এইটো দেখিছে আপোনালোকে। বলক আমি এতিয়া মইনা পুখুৰীলৈ যাম। তাত শিৱধাম আছে, দুৰ্গা মন্দিৰ আছে। বলক চাওঁ আমি এতিয়া। আপোনালোকক মই এটা কথা কওঁ যে পাহাৰৰ ওপৰত কেনেকে পুখুৰী থাকিব পাৰে, সেই এটা কথা জানিব লগা। মইনা পুখুৰী এইটো মইনা চৰাই আছিলে দুটা। সেই মইনা চৰাইটোৱে কেতিয়াবা যদি গছৰ পাত সৰি পৰে, সেই পুখুৰীটোত গছৰ পাতটো উঠাই নি পেলাই পাৰত থয়। সেইকাৰণে দিছিলে মইনা পুখুৰী। মইনা চৰাইটোৰ নামতে মইনা পুখুৰী থৈ দিছে এইটো। আৰু এইটো আচৰিত, 2 কিলোমিটাৰ ওপৰত তাত পানী আছে, মাছ আছে। এইটো আচৰিত কাহিনী। তাৰ লগতে লাগি আছে আপোনাৰ দুৰ্গা মন্দিৰ। হয়, দুৰ্গা মন্দিৰৰ, দুৰ্গা আইৰৰ কিবা এটা মহত্ব হ'ব পাৰে, সেই এটা কথা হ'ব মানে, যিহেতু আহি পেলাই ইয়াৰ পৰা গুচি যায়, নিশ্চয় ইয়াতে কিবা এটা কাৰণ আছে, সেইবাবে আহে মানুহবিলাকে। গতিকে আপোনালোকেও আহি পেলাই চাই যাব কেনে লাগে, কি হয়। এইটো দুৰ্গা মন্দিৰ পাহাৰৰ ওপৰত আছে, পুখুৰীৰ লগতে একেলগে। এইফালে মইনা পুখুৰী আৰু দুৰ্গা মন্দিৰ পালোঁ। তাত আমি পুৰোহিত দাদাক লগ পাইছোঁ। তেখেতৰ দ্বাৰা আমি 2 আষাৰ জানিব বিচাৰিছোঁ। দাদা নমস্কাৰ। আপোনাৰ এই পুখুৰীৰ কি মহত্বটো কি হ'লে? मैना माता प्रसिद्धस्तम स्मिता पर्वतवासिनी मुनिचम्बेदिकादिस्तम पंचकन्या। मैना माता नामे विख्यात प्रसिद्ध আছে। ভূমিচম্পে নিজে উৎপন্ন হোৱাৰ কাৰণে ভূমিচম্পা নামে প্ৰসিদ্ধ আছে। শ্বেতা পৰ্বতবাসিনী, বগা, এইটো ঢাকাটো বগা পৰ্বতবাসিনী বুলি কোৱা হয়। পঞ্চকালিকা দেৱী, পঞ্চকন্যা দেৱীবিলাকে আছে। প্ৰাচীন ইয়াৰ বছৰত এবাৰ, দুবাৰ, তিনিবাৰ ইয়াতে তলৰ মানুহবিলাক আহি ওজাপালি কৰা, পূজা আৰাধনা দিয়া, নতুন বছৰৰ বীজ বিধানবিলাক লোৱা, এনেকৈ কিবা কৰা আছিল। প্ৰাচীন কালত 100 বছৰ আগৰ পুৰাণা আহি আমাৰ 2005-06 চনৰ পৰা আহি এইটো পাইছোঁ। ইয়াৰ মহত্বটো বহুত আছে। অলপ সময়ত আপুনি কৈ শেষ কৰিব নোৱাৰিব যে ভক্তৰ মনোকামনা পূৰ্ণ হয়। মনোকামনা দেৱী বুলিও নাম আছে। এনেকৈ বিভিন্ন ৰূপত মইনা মাতা প্ৰসিদ্ধ হৈ আছে। এই পাহাৰত তলৰ পৰা আহি আপোনাৰ 2025 ফুট, হাজাৰে এনেকুৱা কিবা হয়। ইয়াতে বহুত ওপৰত আছে পাহাৰটো। কিমান চনৰ পৰা স্থাপিত এইটো চনটো 100 বছৰ পুৰণা হয়, কিন্তু যেনেকুৱা এতিয়া আপুনি বৰ্তমান দেখিছে এইটো 2005 চনৰ পৰা আহিছে। আৰু দাদা, এইটো মইনা পুখুৰী যিটো পুখুৰী আছে, মিনিমাম আপোনাৰ তলৰ পৰা, ভূগৰ্ভৰ পৰা আমি ওপৰলৈ উঠালে মিনিমাম 3 কিলোমিটাৰমান হৈ যায়। হয় 3 কিলোমিটাৰ। কিন্তু 3 কিলোমিটাৰ ওপৰত আপোনাৰ যেনেকৈ পানী আছে, তাৰে মহত্ব কিবা আছে? ইয়াৰ মহত্বটো এইটো পুখুৰী কেতিয়াও নুশুকায়।
আৰু প্ৰাচীন কালত মইনা চৰায়ে পুখুৰীটো চাফাকৈ ৰখা আছিল পাতো এটা সৰিলেও এই উঠাই কিনি চাফা কৰা আছিল মইনা মাতা নামটো এনেকৈ হ'ল মইনা চৰাইৰ হেৰি দি মইনা মাতা নাম হ'ল ভূমিকম্পে এই পুখুৰীটো নিজে ভূমিৰ পৰা নিজে উৎপন্ন হোৱা গাই বনোৱা হয় কেতিয়াও নোহোৱা গাই ইয়াৰ মহত্বটো আপোনাৰ ইয়াত থাকিব কিমান বছৰ হ'ল বাকীটো এতিয়া 14 বছৰ হৈছে 14 বছৰ ইয়াত থাকি কেনে লাগে আৰু ইয়াততো একো অসুবিধা নাপায় মানে একদম অসুবিধা নাই গণেশ বাবা জীৱ জন্তু বিভিন্ন আহে বাঘ আহে এইবিলাক বিভিন্ন জীৱ আহে আৰু কিমান নাম কম বহুত জীৱ আহে ভয় নালাগে ইয়াতে ভয়তো এতিয়া তেখেতসকলেও জানে মন্দিৰ আছে ইয়াতে মনস্যৰ কিবা আছে এতিয়া আহিব নাপায় যেতিয়া নিস্তব্ধ সময় যেতিয়া হ'ব তেতিয়া আহি কিনি পানী পুখুৰীৰ পানীও খাই যায় কেতিয়াবা ধন্যবাদ আপোনাক আপোনাৰ লগ পাই ভাল লাগিল আৰু আপোনাৰ লগত কথা পাতি ভাল লাগে আপোনাৰ ঘৰ মোৰ ঘৰ নলবাৰী দাহদিত তাৰ পৰা ঘৰৰ পৰা মিনিমাম আপোনাৰ 80 কিলোমিটাৰ হৈ যায় তাৰ পৰা আহিছোঁ সেইটো আমাৰ শিৱ বাবাৰ মন্দিৰ দেখিছে আপোনালোকে এইটো মইনা পুখুৰীৰ কাষতে লাগি থকা শিৱধাম হয় এইটো মাটিৰে চিলি মতে ভাল খাই মহাদেৱে দুগু 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 দবৰুবা এ ভাল খাই তোলা কুচনিতে টোপোলা জটাধাৰী বলিয়া তিলোকৰ পতি শিৱ জয় নীলকণ্ঠ তিলোকৰ পতি শিৱ জয় নীলকণ্ঠ ভাল খাই তোলা কুচনিতে টোপোলা জটাধাৰী বলিয়া জটাধাৰী বলিয়া মাটিৰে চিলি মতে ভাল খাই মহাদেৱে দুগু 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 দবৰুবা বাবা তুমি ত্ৰিভুৱনৰ ভোলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৈলা আমি এতিয়া ডেৰাগাঁও গৈ আছোঁ আমি গা ধুম ফূৰ্তি কৰিম এই আমাৰ লগত সতীৰ্থ এই বাইকেদি আহি আছে আহি থাকা এতিয়া বৰ্তমান আমি আছিলোঁ বহুত দূৰত আছিলোঁ বহুত দূৰত ধুনীয়া ধুনীয়া এয়া ডেৰাগাঁও নদী ইয়াতে এতিয়া আমি গা ধুম মস্তি কৰিম ইমান ধুনীয়া ধুনীয়া পিকনিক প্লেচ আহক ইয়াতে পিকনিক কৰক আৰু উভতি যাওক ধুনীয়া ধুনীয়া পিকনিক প্লেচ আৰু দাৰাগাঁও এইখিনি হ'ল দাৰাগাঁও Devatina, Guru Pema Kapatalina, Vanari Mana
the mom and he